সুন্দৰ উপহাৰ আমাৰ সমৰীয়া ৰত্নমণি আৰু আচলতে আজি মোৰ ক'বলগীয়া বিশেষ নাই, কিয়নো সত্যৰামখন মামাজী মানে সুন্দৰবনৰ মামাজী তাত সকলো মামাজী বুলিয়ে কয়, আমিও কৈছিলোঁ মামাজী বুলি। আৰু তপন শৰ্মাই ক'লেই তথাপিতো অভিযাত্ৰী তিনিজনৰ মাজৰ এজন চাগে মোক বুজাই দিছে। মই এষাৰটা ক'বলৈ ওলাইছিলোঁ, আমি তাত যেতিয়া আটাইভাগে প্ৰীতি মেলন পাতিছিলোঁ, আমি কিছুমান প্ৰশ্নৰ সন্মুখীন হৈছিলোঁ যে অসমৰ মানুহে কিয় আমাক খবৰ নলয়, আজি অত বছৰে অসমৰ মানুহে কিয় আমাক বিচাৰি অহা আমাৰ কিয় খবৰ লোৱা নাই, আমাৰ জন্ম ঠাইবোৰ ক'ত, আমাক আপোনালোকে অসমলৈ ন্যায় ব্যৱস্থা কৰিব নোৱাৰে নেকি, আমাৰ ঠাইডোখৰ চোৱাৰ হেঁপাহ খুবেই হেঁপাহ, ঠাইডোখৰ চোৱাৰ নিজৰ ঠাইডোখৰ নিজৰ জাতিটোৰ লগত সম্পৰ্ক খুবেই হেঁপাহ। আমি তাৰ পৰা ভৰ্তি হোৱাৰ পিছত অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰী তৰুণ চন্দ্ৰ কৰিছিলোঁ। তেওঁলোকে আমাক যিবোৰ প্ৰস্তাৱ দিছিল আমি এইবোৰ মুখ্যমন্ত্ৰী আবেদন দাঙি ধৰিছিলোঁ, স্মাৰক কৰিছিলোঁ যে তেওঁলোকক অসমলৈ অনাৰ যিটো ভ্ৰমণৰ জড়িত অসমলৈ ব্যৱস্থা কৰিব লাগে, বা মানে আমাৰ যিটো সাংস্কৃতিক মানে পোচাক পাতি গোটেইখিনি আমাৰ সাংস্কৃতিক পৰম্পৰা গোটেইকেইটা পিছলৈ মতাত কিছুমান প্ৰদৰ্শন ৰাখিব লাগে, এনেকুৱা বিভিন্ন প্ৰস্তাৱ আমি দিছিলোঁ। মই কিতাপখন লিখিছোঁ, সৰহকৈ নকওঁ, কিন্তু চৰকাৰৰ পৰা সঁহাৰি নাপালোঁ। এইবাৰ যি হওক মণিপুৰী সম্প্ৰদায়ৰ বা বেলেগ সম্প্ৰদায়ৰ সহযোগতে আমি দুগৰাকী অসমীয়াক অসমলৈ আনিবলৈ পাই তেওঁলোকৰ মনৰ আশা অকণমান লগত পূৰণ কৰিব পৰাৰ কাৰণে আমি খুবেই আনন্দিত হৈছোঁ। তেওঁলোকে যাতে গৈ তাত ক'ব পাৰে যে আমি অসমখন দেখিলোঁ, আমাৰ উত্তৰ পূব হৈ অহা উত্তৰ পূবে এৰি অহা দুবছৰকৈ এৰি অহা অসমখন আমি দেখা পাইছোঁ, অসমৰ মানুহখিনিৰ সম্পূৰ্ণ আদৰ্শ আমি পাইছোঁ। তেওঁলোকৰ মনত যিটো অনুভূতি আছিলে, তেওঁলোকৰ উন্নতি জন্ম সেইটো কাৰণে আনন্দিত হৈছোঁ। মই বৰ বিশেষ নকওঁ, আৰু আমাৰ এই গোটেই কামখিনি আগুৱাই নিয়াত যিসকল আহিলে সহায় কৰিছে আমাক মানে তেনে প্ৰতিবাদ ব্যক্তিলৈ মই ধন্যবাদ জনাইছোঁ। অনাগত দিনবোৰতো আমি এনেকুৱা আগুৱাৰ এইসকলে নিশ্চয় সহযোগ কৰিবলৈ আশা ৰাখিছোঁ। বিশেষ নকওঁ, এইখিনিতে সামৰণি মাৰিছোঁ। আমাৰ মিটিঙৰ পৰ্বটো প্ৰায় শেষেই হৈছিল। ইয়াৰ পিছত আমি সাংস্কৃতিক যিখিনি আমাৰ কাৰ্যক্ৰম আছে সেইখিনি চলাম এতিয়া। প্ৰথমতে বিহুটো হ'ব। বিহুৰ বিষয়ে প্ৰীতিকুমাৰ ভূঞা ডাঙৰীয়াই আমাক জনালে, তেওঁলোকক জনাইছে, বৰগীতৰ বিষয়ে জনাইছে। প্ৰথমতে বিহুটো হ'ব, তাৰপিছত বাকীখিনি চলিব। সকলোকে নমস্কাৰ জনাব লাগে।
এতিয়া আপোনালোকৰ ওচৰত সত্ৰীয়া নৃত্য পৰিৱেশন কৰিব বিভিন্ন বৰ্ণকুলৰ নৃত্য কলা নৃত্য কল্প নৃত্য একাডেমী Now this is Dr. Meenanda Bordakul, who is a dentist by profession, are two to present Shattriya dance. But before that, Dr. Meenanda Bordakul will explain to you what is the Shattriya dance. She will speak it concisely and Anand will translate for you. 8 classical dances of India. All classical dances follow texts. There is a grammar for classical dance. Srimanta Shankaradev and his prime disciple Sri Madhavdev created dance dramas as a strong audio-visual media for propagation of Vaishnava Dharma. In these dance dramas of the two saints, which are called Aukya Bhavanas, dancers were embedded, suitable for different characters of the play. Later, institutions called satras were established all over Assam for religious practices, and the dances from the bhavanas, the dance dramas, were extracted and performed as prayers in front of the deity. Thus, like all the other classical dances, Shattriya has its roots in the religious practice, and most importantly, it is a live tradition going on in the satras for 600 years.
only boy monks, those are called bhavats, boy monks, were allowed to perform inside the satras. Even now, only boys perform inside the satras, and they have also been playing the roles of female characters in the dance dramas. But in 1950s, female have started actually taking the dance into profession and outside the satras. Now many upcoming female dancers are involved with this art form, with the aim of establishing this art as a performing art in the proscenium stage. So today we'll just show two pieces of pure dances. We won't go into complication, just as they are performed in the satras, with slight difference in music and choreography. The first one is Krishnanas. When Lord Krishna, he was a child, he danced this dance. Two girls will be performing this. Their names are Jahnurima Bora and Vasudha Sanjay. Yeah.
subhanallah